নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কথা ক'ব পৰা ইমান মানে অভিজ্ঞতা নাই আৰু ইমান ভালকৈ মানে কথা ক'বও নাজানো চেষ্টা কৰিছোঁ আৰু ভাল লগাখিনি ধৰি ৰাখিম বুলি ভাবিয়েই কিনো আৰু জীৱনটোনো কি আজি আছে কালি নাই গতিকে কিছুমান বস্তু আমি মেমৰিজ কৰি ৰাখিব লাগে সেইবাবে মানে ভাবিলোঁ যে কিছুমান ভাল লগা কাম বা ভাল লগা মুহূৰ্ত ধৰি ৰাখিম সেইখিনি ইউটিউব চেনেলতে দিম আৰু এনেকৈ ভাবিহে মানে খুলিছোঁ বেয়াকৈ একো নক'ব আপোনালোকে ভুলো হ'ব পাৰে ইমান কথা চথা কোৱা অভ্যাস নাই মানে নাজানো আৰু ভুল যদি কিবা হয় আপোনালোকে ক'ব বেয়াকৈ নক'ব কিন্তু এটা ধুনীয়া পৰিৱেশলৈ আহিছোঁ যিহেতু মাৰ ঘৰলৈ আহিছোঁ আহি পেলাই ওচৰতে থকা এটা ধুনীয়া পৰিৱেশ নিৰিবিলি ঠাই চাওকচোন ইমান ধুনীয়া আহিছোঁ মই আহিছোঁ ভাইটি আহিছে লগৰ এজনী আহিছে ভণ্টি আহিছে দেখাই আছোঁ ৰ'ব কেলৈ নোৱাৰিম আকৌ আমি যাম ৰ তই মই আছে মোৰ ভণ্টি কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ঘৰলৈ আহিছোঁ হয়নে ভাল লাগিছে নে লাগিছে আকৌ ভাল লাগিছে লাগিছে আৰু আপোনালোক মোৰ লগৰ দেখা মানে লগৰ মানে একদম ভাল লগৰ আৰু দেই তাই আমাৰ ঘৰলৈ আহিছিলে তাৰপিছতে তাইক ক'লোঁ ব'ল অকণমান ফুৰি আহোঁগৈ তাই মোৰ প্ৰত্যেকটো মানে সময়তে থাকেই তাই এয়া সংগীতা নমস্কাৰ মই হ'লোঁ অৰ্চনা বৰাৰ লগৰ তাই নতুনকৈ আৰম্ভ মানে আগতেই চেনেলটো খোলা আছিলে মানে লাজৰ কাৰণে বা মানুহৰ কিছুমানৰ কথাৰ কাৰণে আৰম্ভ কৰা নাছিলে কিন্তু তাই ভাবিলে যে ময়ো দেখাওঁচোন মই য'ত ত'ত গৈ থাকোঁ দেখুৱাওঁ পৰিৱেশ চৰিৱেশ কেনেকুৱানো কি কথা ভাল লগা মুহূৰ্ত আমাৰ থাকে সেইখিনি আমি আগতে দেখাব পৰা হ'লে বহুতখিনি দেখাব পাৰিলেহেঁতেন কিন্তু সেইখিনি অলৰেডি গুচিয়ে গ'ল আৰু সেইখিনি কেতিয়াও ঘূৰি নাহে কিন্তু আমি এতিয়া মানে যিখিনি সেইটো সময়ত এইবোৰ কথা নাভাবিলোৱে কিবা এটা খুলিব লাগে কিবা কৰিব লাগে আমি নাভাবিলোৱে সেইকাৰণে তাই এতিয়া ষ্টাৰ্ট কৰিছে নতুনকৈ আপোনালোকে তাইক মৰম কৰিব চেনেলটো অলপ চাব শ্বেয়াৰ নকৰিলেও ছাবস্ক্ৰাইব কৰি দিব মানে লাইক এটা হ'লেও দিব সেইটোৱে আৰু মানে এনেও যাৰ ভাল লাগে সি চাবই বাৰু আৰু যাৰ বেয়া লাগে সি এনেও নাচায় কিন্তু নাচালেও নাচাব খালি বেয়াকৈ কিন্তু একো নক'ব দেই হয় নাই আমি যিহেতু এটা মেমৰিজ ৰাখিবৰ কাৰণেহে মানে এইবিলাক সেইটোৱে তাইক মৰম দিব বুলি আশা কৰিলোঁ লগতে তাই মোৰ প্ৰিয় বান্ধৱী সদায় তেনেকৈয়ে থাকিব আমি তেনেকৈ থাকিম বিয়া হৈ গ'ল বুলি মানুহক পৰিস্থিতি সাপেক্ষে কি সলনি বুলি নহয় নিজৰ লাইফত কেতিয়াবা বিজি হৈ যাবলগীয়া হয় কিন্তু হ'লেও আমাৰ একো সলনি নাই হোৱা বাৰু এতিয়ালৈকে সলনি হোৱা নাই 5 মাহ হ'ল তাই বিয়া হৈ 5 মাহ হৈ গ'ল তাই একো সলনি হোৱা নাই দেখা যাওক ভৱিষ্যতে কি হয় সেইটো সদায় ভালেই থাকিব বাৰু মনটোহে মেইন আৰু মনটো মেইন তাই বিয়া হৈ গ'ল যদি মানে তেনেকুৱা নালাগে মানে তাই যে বিয়া হৈ গ'ল এতিয়াও তাইক নালাগে তই যে বিয়া হৈ গ'ল মানে কি হয় ডিষ্ট্ৰিক্টতে আছোঁ একেলগে 15 মিনিটৰ বাট আৰু সেইকাৰণে ইমান গ'লেই পাওঁ সেইকাৰণে ইমান বেয়াও নালাগে মানে মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে তই আহ বুলি ক'লে তাইও যাব পাৰিব আৰু তাইও যদি কয় যে মোক দৰকাৰ হৈছে তই আহ তেতিয়া ময়ো যাব পাৰিম মানে সেইটো ডিষ্টেঞ্চত আছে এতিয়া সেইটোৱে আৰু আগলৈ সেইটোৱে থাকিব আৰু থাকিব ভৱিষ্যতেও থাকিব ঠিক আছে ৰাইজে পূৰা একদম ষ্টাৰ্ট কৰি আছে আৰু কি কওঁ কি নকওঁ লাগিছে মানে ইমান ধুনীয়া পৰিৱেশ এয়া হৈছে ভাইটি চাওঁ এইটো চাই দিয়া কেনেকুৱা লাগিছে লাজ কৰিছে আকৌ কেনেকুৱা লাগিছে কোৱা আকৌ কি যে ধুনীয়া পৰিৱেশ এইয়া চাওকচোন কি ধুনীয়া পৰিৱেশ দেখিছে ইহঁতি সাঁকো পাৰ হৈ গৈছে এইটো এইবাৰ পানী হৈছিলে তেতিয়া পানী হওঁতে এইটো বনাই আছিলে এইটো ৰাস্তাটো এইটো ভাগি গ'ল সেইকাৰণে এনেকুৱা হৈ গ'ল আৰু এয়া আমাৰ ভাইটি ভয় কৰিছে যাবলৈ চাওকচোন কি ধুনীয়া পৰিৱেশ কিমান যে ভাল লগা এতিয়া ময়ো গৈ লওঁ দেই কোৱা তুমি কিবা এটা কোৱা মানে যেতিয়া প্ৰিয়জনীৰ লগত অকণমান সময় থাকিবলৈ পোৱা যায় তেতিয়াতো ভালেই লাগিব ন বেয়া লগাৰ কোনো প্ৰশ্নই নাথাকে ভাল লাগিছে এনেকুৱা সময়বোৰ মানে সোনকালে আহি থাকক তাই কামনা কৰিছোঁ
বাকী আপোনালোক ভালে থাকক, কুশলে থাকক, আৰু আমাৰ নিচিনাকৈ সদায় এনজয় কৰি থাকক। সেইটোৱে, জীৱনটো থকালৈকে হাঁহি থাকক, হাঁহি ফূৰ্তি থাকক, কৰি ফূৰ্তি থাকক কৰি ন, থাকক, অঁ। জীৱনটো এটাই ক'ব আৰু ন। নোৱাৰি কাৰ কেতিয়া কি হৈ যায় ক'ব নোৱাৰি। সেইকাৰণে মানুহবোৰে গৰুখিনি যেতিয়া মানে চৰি থকাৰ পৰা ঘৰলৈ আনে তেতিয়া এনেকুৱা এটা পৰিৱেশ হৈ যায়। ভাল লাগিছে ন। ভাল লাগিছে অঁ। এনেও মানে ইয়াত মানে সেই এতিয়াৰ পৰা নহয় আৰু আগৰ পৰাই মানে ইয়াত মানে গৰু চৰা হয়। সেইফালে ম'হো আছে বাৰু, সেইফালে এইপিনে ম'হ, গৰু নিছে, বাঘো আছে কিন্তু। আৰু আমি বহুত সময় কটালোঁ ইয়াতে। এতিয়া ঘূৰা ঘূৰি যাওঁগৈ আৰু ন, যিহেতু আজি আমাৰ দাদাৰ বাৰ্থডে' আৰু কেক আনি থৈ আহিছোঁ, কেক কাটিব লাগিব। কেনেকুৱা লাগিলে যদু? কেনেকুৱা লাগিলে? ই লাষ্ট, ই একো নকয়।